ঐ ল'ৰা সোফাত শুই শুই মোবাইল চাই থাকিব নালাগে যা দোকানৰ পৰা আগে অকল দোকানলৈ যা কি আনিব লাগে দালি 1 কেজি আনগে যা মাৰে চিঞৰি আছে বনাবলৈ একো নাই বুলি পইচাটো দিয়ক তেন্তে ঐ তোক এতিয়া ইয়ালৈ আনি দিবহি লাগিব নেকি পইচা ল'বি শুবলৈ শান্তি নিদিয়ে কালি দোকান অকল দোকানলৈকে পঠিয়াই থাকে দালি সোপা আনিবলৈ আইঅ নেকি জীয়েক গাটো বহুত গধু গধু লাগিছে 2-3 দিন ক্ষতি কৰিলে এনেকুৱা এলেহুৱা লাগে যেতিয়ালৈকে ধুনীয়া ছোৱালী আহিছে বুলি শুনি নাপাওঁ তেতিয়ালৈকে ৰিজইনে কৰিবলৈ মন নাযায়গে নাই এনেকুৱা এলেহুৱা কৰিলে নহ'ব কালিতো ৰাস্তাৰ মাজৰ পৰাই গুচি আহিলো আজি যাম চালা এই মাইকী পাগল ফুটটো এতিয়াও অহা নাই তাক আজি ভৰি ভাঙিবই লাগিব দাঁত চেলাই ঘৰলৈ আহকচোন অকল দিম তাক আজি স্কুটি থকাৰ পিছতো এনেকে চাইকেলত যাব লগা হৈছে যি কি নহওক কেতেকীৰ নাম লৈ গৈ থাকো যে বেলবেলি জীয়েক কেতেকী ঐ বলিন্দা কলৈ যায় ভেবেল কাইটি কলৈ গৈছিলা অকমান মালুগুটি বনাবলৈ যাওঁ জিমলৈ যাওঁ জিম তুমি যাবা নি জিম কেতিয়া জইন কৰিলে যাওঁ জানো নাযাওঁ নেকি পইচা দিব লাগিব বা তাৰপিছত আমাৰ নিচিনা সৰু ল'ৰাবোৰক এলাও কৰিব জানো তুমি নাজানা নি মোৰ জিম জইন কৰা 5 বছৰ হৈ গ'ল মাজলৈ যাওঁ এৰো এনেকে কৈ আকৌ আজি ৰিজইন কৰিবলৈ যাওঁ আৰু তোমাক কোনে কৈছে সৰু ল'ৰাই যাব নোৱাৰে বুলি ব'লা মোৰ লগত আজি গৈ চাবা হয় নেকি ময়ো যাব পাৰিম তেন্তে ৰখক ইয়াতে মই দালিটো দি থৈ আহো পুচকে আহিমগে যোৱা ভালে হ'ল দেই লগ এটা পালো অকলে যোৱাৰ এনেও ইচ্ছা নাছিলে পাপা এয়া লোৱা দালি তাৰপিছত পাপাই সেই বলিন্দাই জিম মাৰিবলৈ লগ ধৰিছে যাওঁ নেকি এতিয়া জিম মাৰিবলৈ যায় তাতছে ভাল তই ঘৰৰ পিছফালে গীতি আছে যে সেইটোকে দাংগে যা বেছি ভাল হ'ব মই গম পাইছিলো আপুনি তেনেকে ক'ব বুলি মই সদায় নাযাওঁ নহয় আজিহে যাম লগ ধৰিছে কাৰণে যাম বুলি ভাবিছিলো কেনে চাই আহিবলৈ তই চাই আহিনো কি কৰিবি না জিম খুলিম বুলি ভাবিছ ডাঙৰ হয় যা মোৰ সোণমোৱাটো ভেবেলাটো তই ক'ৰবাত যাম বুলি কৈছ মই ৰখাব পাৰো নি যা সঁচা নি কিন্তু যাবি হয় হাত বহি ভৰাই ঘৰলৈ গুচি নাহিবি আকৌ সেনেকে হ'ব লাগিলে ডাইৰেক্ট ট্ৰেইনত উঠিবি আৰু বেংগলত কাম কৰিব যাবিগে নালাগে হাত বহি তাত গৈ মই কি সেই ডাঙৰ চকাবোৰ দাঙি পৰিমগে নেকি যাম চাম আৰু গুচি আহিম তেন্তে যা সেইটো চিন্তাৰে গৈছ যদি ডেকা লোৱা ৰবা ময়ো যাওঁ বাইষ্টেপটো বহুত দিন হ'ল বনোৱা নাই তাত গৈ অকমান মোক বনাই আনোগে দেউতা আপুনি তাত বুঢ়া মানুহটো গৈ কি কৰিবগে কি কৰিবিগে মানে আলুগুটি কচুগুটি বডি বনাব যাওঁ এদিনতে সেইবোৰ নহয় কতৰ বছৰ লাগি যায় বলিনক দেখিছা নাই 4-5 বছৰ ধৰি গৈ আছে তথাপিও সি ভালছে ওলাব পৰা নাই এতিয়ালৈকে বাদ দিয়া সেইবোৰ তাৰ চিষ্টেম মোৰ চিষ্টেম নিমিলে নহয় মই হৈছো মানিমুনি পালেং লাই খাই ডাঙৰ হোৱা ল'ৰা সি হৈছে আমোলৰ দুধ খাই ডাঙৰ হোৱা ক'লে হ'বনে অকল চাই থাক এক ডাঙৰ বডি বনাই আহিম মই আজি আমাৰ ঘৰত নতুনকে বডি বিল্ডাৰ 2টা ওলাব এতিয়া পৰাও চিন্তা নাই চুৰটোৰ সোমালেও কুকুৰ 2টা কিনিম বুলি ভাবিছিলো নিকিনো আৰু পইচাও বাচিব ভালে হ'ব বেবেল কাইটিয়ে যে ইমান দেৰি কৈছে ঘৰত দালি বনাই খাই আছে কি নেকি বলিন বহুত দিনৰ মূৰত জিমলৈ ওলালি নকবা আৰু ককা জিমলৈ ওলাই দিলো ঘৰত বহি এলেহুৱা গাধটোৰ নিচিনা হৈ গৈছো ককা কি আপুনিও যাব নি যামতো নাক চিক পেক বনাম কণ জলকীয়া তেন্তে উঠক 3জনে যাওঁগে বেবেলা তই আগফালে বহিবি ককা আপুনি পিছফালে উঠক নেকি দেই কণা মচুৰি চাইকেলহে লৈ যাবি নি তোৰ স্কুটি কলৈ গ'ল স্কুটিডাল আছিল নহয় মই হলে উঠি দিলো দেই স্কুটিখন হেৰি আকৌ ককা আমাৰ ভূতডাল যে গাৰ্লফ্ৰেণ্ড লগ কৰিবলৈ গ'ল এতিয়ালৈকে অহাই নাই সেইকাৰণে আজি চাইকেল লৈ যাব লগা হৈছে কথাটো বেয়া হ'ল ঠিক আছে বাৰু আজি এনেকে যামগে আমাৰ ডেকা কালত এক্সপিৰিয়েঞ্চ আছে বাৰু এনেকে উঠা বল চলাই বল বলক ডেকা বেবেলা কি কৰিবগে আৰু দেই জিমলৈ গৈছে হাত ভৰি ভাঙি নাহিলে হৈছে জিমলৈ গৈছে কাৰ লগত গৈছে বলিনৰ লগত যাম বুলি কৈ গৈছে ল'ৰাটো দেই ক'লৈ নাযায় কোনোবাই মাতি লৈ গ'লে ফুচকে যাবগে দেউতাও গৈছে নহয় একো নাই চিন্তা কৰিব নালাগে তথাপিও আৰু সি কিবা কিবি ভাঙি পালে ভৰিব লাগিব নাই জিমত থকা বস্তুবোৰ কম দামী নহয় বহুত দামী থাকে বলিন আছে নহয় চিন্তা কৰিব লগা একো নাই সি কৈ দিব নহয় এইটো চুব লাগে চুব নালাগে এটা মই টিভি চাই আছো পাপা ভেবে জিম মাৰিব গৈছে এতিয়া সি এডাল আলু বনাব মই কেনেকে থাকিম নি শুকান কৰি হয় ভেবেলাই জিম মাৰিব গৈছে নে জিমে তাক মাৰিব তোৰ আৰু ক'বলৈ কথা নাই কাম নাই যদি শুই থাকে যা সঁচাকে কৈছো পাপা ব'লা তোমাৰ বিশ্বাস হোৱা নাই নহয় মই দেখাই দিম পিছকা জিমলৈ গৈ
দেখ ল'ৰা মোক কি পকৰ পাতিছে পিচকাই দিবলৈ গৈ চাবলৈ হা আৰু তই কি দেখিব বেয়া নেকি তোৰতো দেখিব বেয়া নহয় ভেবেলাহে কটীয়া মটীয়া দেখিব বেয়া সেইকাৰণে জিম জইন কৰিছে তাক আলুটোৰ নিচিনা সেই বডিডাল বনালে কেনেকৈ লাগিব আৰু জকৰ লাগিব জকৰ তাৰ লগত ছোৱালীও নপতে আৰু গম পাইছনে তোৰ যদি ইমানে মন গৈছে যা গেটগেটিখন মিস্ত্ৰী লাগি আছে যোগালী বোলে কম হৈ আছে তই তাত কাম কৰিবি 500 টকা এটা পাবি বডিও বনিব মই ফোন কৰি দিম যা মোক নালাগে মছলা দাঙি বনোৱা হেডাল বডি মোক লাগে প্ৰফেশ্যনেল জিমত থকা গৰু গৰু বস্তু দাঙি বনোৱা বডিহে লাগে মোক অকোৱা জিমত থকা বস্তুবোৰ দাঙিলে তোৰ গু ওলাই যাব গম পাইছ নাই পানী এবাৰ টিংকে তই দাঙিব নোৱাৰ মই যে বাথৰুমত থৈ আহিবগে লাগে সেইবোৰ বাদ দে তোক মই মাছৰ পেটুৱে সৈতে ভাত খুৱামগে ব'ল তাৰপিছত পুচকি মাৰি শুই থাকিবি কাণখন এৰি দিয়া পাপা বিষাইছে এৰি দিয়া মই জিমলৈ নাযাওঁ ঘৰত পালে থকা শিলকেইটাই দাঙিম লাগিলে এৰি দিয়ক আই মোৰ ভাত বনোৱা বটুৱাটো মোৰ সোণমোৱাটো পটককে মান্তি হ'লেও তোৰ কাৰণে স্পেচিয়েল খানা মই নিজ হাতেৰে বনাইছো গম পাইছ নাই ব'ল এতিয়া এক ঠেলা দুজনে মাৰোগে হ'ব বাৰু কিন্তু হাতখনে হাতখননো কেলে নিম এই লুচা তেন্তে এতিয়া ভিতৰলৈকে ব'লা তই লোৱা কথা এটা গম পাও নাই কি কথা গম নাপাওঁ নহয় পাপা তোৰ নিচিনা বয়সত তোতকে অকণমান ডাঙৰ তেতিয়া আমি গাহৰি পেটু মাছৰ পেটু আৰু শিল দাঙি দাঙি ছোৱালী পতাবলৈ যাওঁ সেই সময়তে তোৰ মাৰক প্ৰপ'জ কৰি দিলো নহয় একে ষ্টাৰ্টত একচেপ্ট কৰি ল'লে তই ইমাজিন কৰিছা মোৰ ফিটনেছ কিমান তাগৰা হ'ব পাৰে সেই সময়ত এতিয়াও মোৰ কোনো পধ্যে কম নহয় বাৰু দুজনীমান আনিম বুলি ক'লে আনিবই পাৰো কিন্তু তোৰ মায়ে এলাও নকৰি আকৌ আগৰ যুগ এতিয়া যুগ নিমিলে নহয় মই বহুতৰ মুখৰ পৰা শুনিছো সেই হাল বায়ু ফিটনেছ বনোৱা বুলি সঁচাই নে মিছাই নে ভগৱানেহে জানে সেইবোৰ কথা শুনি এতিয়া মই কি কৰিব লাগে এই যে উদাহৰণ আকৌ তোৰ মাৰক ইমান ধুনীয়াজনীক আনিব পাৰিছো যে তইও আনিব পাৰিবি গাহৰি পেটু মাছৰ পেটু খাই খাই শিল দাঙি দাঙি বাদ দে সেইবোৰ ফটোৱা কথা ভাত খাওঁগে ব'লা ৱাও এইটো ইমান ডাঙৰ গাইডি এইকেইটা কেইটামানহে আৰু সেইফালে বহুত কিবা কিবি আছেই তুমি দেখিলে ভয় খাবা বৰ কিচিম কিচিম জাতৰ বস্তু আছে ন বলিন এইবোৰ চব মেচিনহে আৰু ঐ বলিন ইয়াতে মোৰ উঠি চাব মন আছিল পাৰিম নে উঠিব ক'ত চাওঁ উঠিব পাৰো পিছত আগতে সেইফালে গৈ আপোনালোকক দেখাই দিওঁ আহক হয় নেকি তেন্তে বল বঢ়িয়া এইখিনিতে আপুনি বডি বনাই নে এইখিনিতে বনাওঁ বেলেগতো যাওঁগে বাৰু চবতে মেচিন চেচিন আছে নহয় ডাম্বলছ মেচিন গোটেইবোৰ আপুনি যোনটো সদায় মাৰি থাকে সেইটো মাৰি চাওকচোন এতিয়া মোৰ চকুৰ আগত হয় নি মাৰি দিম আকৌ এইটো কি ডাঙৰ কথা ৰ'বা তাৰ আগতে মাৰা সেইটো আনি লওঁগে আনক বহুত গধুৰ চাগে ন বলিন্দা গধুৰ অকণমান আছে মোৰ কাৰণে একো নহয় বাৰু দাঙি দাঙি অভ্যাস হ'ল যে কিন্তু তুমি এইটো দাঙিব লাগিলে পেচাববোৰ একেলগে ওলাই যাব ঐ বলিন মাৰিবি নি মাথাই চাথাই মহতিয়ালৈ গৈছ আঁতৰি দিয়ক দেখিছে নাই ইমান গধুৰ এইটো মই এইখিনি লৈ আহিছো কাউণ্ট কৰি যাবা দেই বেবেলা ঠিক আছে 1 2 3 4 মোৰ নিচিনাকে মাৰিব পাৰিবা বেবেল নোৱাৰিম আপোনাৰ সমান হয় নি মোৰ 5বাৰ হৈ গ'ল দেই হিচাপ ৰাখিছা নাই তুমি ৰাখিছো তুমি এফালে আহা এইটো দাঙি চোৱা দিয়কচোন বাৰু দাঙি চাওক দাঙি চোৱা বাৰু মই এইটো চাইডৰ পৰা ধৰি দিছো আপুনি এৰি দিয়কচোন অকণমানৰ কাৰণে বহুত গধুৰ নোৱাৰিম বলিন্দা ধৰক এটা পৰি যাব হাতৰ পৰা গম পালা এতিয়া এইটো কিমান গধুৰ ঐ ডেকা ল'ৰা গোচো ওলাই গ'ল নি না লোৱা আপুনি নিজে দাঙি চাই এবাৰ নহ'লে দে বলিন ডেকা ল'ৰাটো মোৰ শক্তি কিমান আছে দেখাই দিওঁ ককা আপুনি মাৰিব নি তেন্তে মাৰক এইটো লওক হেনবা কৈ দিলো আইঅ পেলপেলীয়া গো মৰিলো নোৱাৰিলোগে বৰ গধুৰ কৃষ্ণ কৃষ্ণ বৰমালা দেখি গলো পাই পকৰে চকে গোলানি নি ঠিক নাই এতিয়া কেনেকুৱা লাগিছে ককা মোক হাঁহিছিলে নহয় বেবেল বলিন তহঁতি ইয়াতে থাক দেই মই জিমখন অকমান এক্সপ্ল'ৰ কৰি আহো ঠিক আছে যাওক কৃষ্ণ এইবোৰ সিহঁতৰ টিকানে জকলাও উঠি বগাই যাব পৰা হৈ আছে আৰু এইখন কি বিচনানে থেৰাপি লোৱা মেচিন সিহঁতি বাৰু এইবোৰ এনেকুৱা টিকা উলিয়াই তাত শুই দিয়ে নি পিছত মই উঠি চাওঁচোন কেনেকুৱা লাগে আইঅ পেলপেলীয়া গো বৰ বেয়াকে পালো বুঢ়া এইবোৰ কি কৈছে আইঅ মই এতিয়া পলোৱাহে কথা ইয়াত বেছি সময় ৰখি থাকিব লাগিলে পকৰে মোকে গু উলিয়াব এইকেইটাই বেবেলা পুৰা মাৰি থাকা তহঁতক হোৱা নাই নি বেবেলা আজি কাৰণে হৈ যাব নামি আহা এনেকুৱা গম লাগিলেও ককা আপুনি ক'ত আছিলেগে ইমান সময় আইঅ নকবি আৰু এনেকুৱা বস্তু দেখিলো নহয়
একদম পকবোৰ যে সেই জকলা নিচিনা উঠি যাব পাৰিম আৰু এটা মেচিনত উঠিলো সেই উঠোতে কোনটো জানো মই টিপি পালো পক পালে মই পিছলি পৰিলোগে ককা আপুনি সেই ছোৱালীগালক দেখিলে চাগে ন ছোৱালীগালক দেখিলো আইঅ মই সেনেকুৱা ছোৱালী মোবাইলতহে দেখিছিলো ফেচবুকত সেইবোৰ নৰ্মেল জিমত আজি অহা নাইহে আকৌ কেইজনীমান ছোৱালী আৰু আছে সেইকেইটাক দেখিলে যে আপুনি পাগল হৈ যাব হয় নি পিছে তহঁতি কি এক্সাৰচাইজ কৰিলো মানে আৰু বেলেগ নাই চব কৰিলো অকল বাইচেপৰ কাৰণে সেই ডাম্বলছবোৰে উঠাবলৈ থাকিলে বলিন্দা সেই দাম্বল সিটো কৰিমগে জানো মোৰ হলে বহুত ভাগৰ লাগিছে পানী পিয়াও লাগিছে আপুনি নহলে কৰি থাকক ককা আমি দুটা বলা যাওঁগে তোৰ ভাগৰ লাগিলেই নে ইমানখিনি সময়তে আৰম্ভ কৰিছিলোহে তোক ট্ৰেইনাৰজনৰ লগত লগ পাম বুলি ভাবিছিলো পিছত জইন কৰিব পাৰিলিহেঁতেন হ'ব দে বাৰু আজি লগ কৰিব নালাগে পিছত আহিলে লগ কৰিবি যাওঁগে বলা মই বেছি সময় আজি নকৰো তহঁতি দুটাকে কেনেকে পঠিয়াও তোৰ মাৰে বাপেৰে কি বুলি ভাবিব মই আনিছিলো যেতিয়া লৈ যাবই লাগিব বলা আইঅ এনেকুৱা মেচেকা মাৰি ধৰিছে কঁকালটো এইটো আৰম্ভণিহে আজি ৰাতি আৰু ৰাতিপুৱা গম পাবা কেনেকুৱা মছলা ওলাই আইঅ বেছি বিষ হৈ থাকিলে পেন কিলাৰহে আনিব লাগিব তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মই বলিন্দা আৰু ককা আমি তিনিজনে জিম মাৰিলোগে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্টত জনাব দেই আকৌ কালি লগ পাম অন্য এটা ভিডিঅ'ত টাটা বাই বাই